ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকক ক্লাছ 6ৰ অসমীয়া বিষয়ৰ তোমালোকৰ 11 নম্বৰ পাঠৰ সঞ্চয় নামৰ কবিতাটিৰ তোমালোকৰ পাঠভিত্তিক প্ৰশ্নবিলাক উত্তৰ কৰাই দিব লৈছোঁ। গতিকে ভিডিঅ'টো ভালদৰে মন কৰিবা। ইয়াত মই তোমালোকক প্ৰথমতে কবিতাটো এবাৰ দেখুৱাই লৈছোঁ। কবিতাটো তোমালোকে এবাৰ ভালদৰে পঢ়িবা। পঢ়াৰ পিছত তোমালোকে এই কবিতাটো মুখস্থ কৰিবা আৰু ইয়াত তোমালোকৰ কবিজনৰ নাম মনত ৰাখিবা, নীলমণি ফুকন। গতিকে কবি নীলমণি ফুকন। গতিকে তোমালোকে কবিতা যেতিয়া নাম লিখিবা তোমালোকৰ কবিজনৰ নামো লিখিবলৈ আহিব পাৰে। গতিকে তোমালোকে কবিজনৰ নামটো মনত ৰাখিবা। ইয়াৰ পিছত তোমালোকে তেওঁ কেতিয়া জন্মগ্ৰহণ কৰিছিল আৰু ক'ত জন্মগ্ৰহণ কৰিছিল গোটেইখিনি কথা ইয়াত তোমালোকৰ দিয়া আছে কিতাপতে। গতিকে তোমালোকে এইখিনি অলপ ভালদৰে পঢ়ি যাবা। ইয়াৰ পিছত মই তোমালোকক এতিয়া পাঠভিত্তিক প্ৰশ্নৰ উত্তৰবিলাক কৰাই দিবলৈ যাওঁ। গতিকে তোমাৰ পাঠভিত্তিক প্ৰশ্নবিলাক উত্তৰ চাবা। ইয়াত তোমালোকৰ 1 নম্বৰ প্ৰশ্ন দিছে, কবিতাটি স্পষ্ট আৰু শুদ্ধ উচ্চাৰণে পঢ়া। মানে তোমালোকে এবাৰ কবিতাটো ভালদৰে স্পষ্টকৈ আৰু শুদ্ধ উচ্চাৰণে পঢ়িবলৈ কৈছে। ইয়াৰ পিছত নেক্সট 2 নম্বৰ প্ৰশ্ন তোমালোকৰ দিছে, কবিতাটিত লয়, ছন্দ আৰু তালৰ লগত সংগতি ৰাখি আবৃত্তি কৰা। গতিকে আবৃত্তি কৰিবলৈ কৈছে। গতিকে এইখিনি কথা তোমালোকে নিজে কৰি ল'বা। ইয়াৰ পিছত তলত দিয়া আছে 3 নম্বৰ প্ৰশ্ন, তলত দিয়া শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ বা অভিধান চাই লিখা। তোমালোকে অসমীয়া ডিক্সনেৰী থাকে, গতিকে তোমালোকে ডিক্সনেৰী এখন কিনি ল'বা। তাতে তোমালোকে এই শব্দ অৰ্থবিলাক পাবা বা তোমালোকৰ কিতাপতো দিয়া আছে, তোমালোকে তাৰ পৰা চাব পাৰিবা। এই তোমালোকৰ যিবিলাক শব্দ অৰ্থ মই এইবিলাক গোটেইবিলাক তোমালোকক লিখাই দিছোঁ। গতিকে তোমালোকে এবাৰ ভালদৰে চাই ল'বা। ইয়াৰ পিছত দিছে কবিতাটোৰ মূল ভাৱ লিখা। কি কৰিলে প্ৰকৃত সঞ্চয় হোৱা বুলি কবিতাটিত কোৱা হৈছে। গতিকে তোমালোকে প্ৰশ্নবিলাক দেখিলা। এতিয়া মই এই প্ৰশ্নবিলাকৰ উত্তৰ তোমালোকক একাধিক্ৰমে কৰাই দিবলৈ গৈছোঁ। গতিকে প্ৰশ্নটো ভালদৰে মন কৰিবা। ইয়াত দিয়া আছে প্ৰথম প্ৰশ্ন তোমালোক মই পঢ়ি দিলোঁৱেই ইতিমধ্যে। ইয়াৰ তোমালোকে নিজে পঢ়িবা। 2 নম্বৰলৈকে তোমালোকে নিজে নিজে কৰিবলগীয়া কাম। তাৰপিছত মই 3 নম্বৰ যি প্ৰশ্ন দিয়া আছিলে সেই প্ৰশ্নৰ উত্তৰ তোমালোক কৰাই দিছোঁ, ভালদৰে মন কৰা। তলত দিয়া শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ বা অভিধান চাই লিখা। গতিকে মই তোমালোকক ইয়াত লিখাই দিছোঁ, কৰকৰা, বৰ্ষণ, কৃপণ, কুন্ধি, পণ্যতয়া, শান্তিয়নী, ঘুলি আৰু নিৰ্মল শীত। গতিকে কৰকৰা মানে তোমালোকে লিখিবা শুকান, কৰকৰা মানে শুকান। বৰ্ষণ মানে হৈছে বৰষুণ হোৱা। কৃপণ মানে হৈছে ধন খৰচ কৰিব নোখোজা লোক। ধন খৰচ কৰিব যিবিলাক লোকে মানে নোখোজে সেইবিলাকক কৃপণ বুলি কোৱা হয়। ইয়াৰ পিছত তোমালোকক দিয়া আছে কুন্ধি হৈছে নাৱৰ ভিতৰত খুটালি নহয় খুটালি। গতিকে নাৱৰ ভিতৰত থকা খুটালি, যিবিলাক নাও তোমালোকে দেখিছা, এই নাওবিলাক দেখিছা, নাও এখন দেখিছা, নাওখন এনেকুৱা থাকে। এই নাৱৰ ভিতৰত যিবিলাক তোমালোকৰ খুটালি থাকে, এনেকৈ থাকে, এই নাওবিলাক খুটালিবিলাক কি বুলি কয়, কুন্ধি বুলি কয়। গতিকে তোমালোকে এবাৰ ভালদৰে মন কৰিবা। ইয়াৰ পিছত তোমালোক হৈছে পুণ্যতয়া মানে হৈছে পবিত্ৰ পানী থকা নদী। পবিত্ৰ পানী থকা নদী যেনে তোমালোকৰ গংগা নদী বুলি কওঁ, যমুনা, এইবিলাক ক'ব পাৰিবা। শান্তিয়নী মানে হৈছে যাৰ স্পৰ্শত অশান্তিৰ পৰা মুক্তি পোৱা। শান্তিয়নী মানে হৈছে যাৰ স্পৰ্শত অশান্তিৰ পৰা মুক্তি পোৱা। তোমালোকে এবাৰ বহীত লিখি ল'বা। তাৰপিছত তোমালোকে এইবিলাক মুখস্থ কৰিবা। ঘুলি মানে হৈছে মহ। ইয়াত তোমালোকৰ এটা কমা থাকি গৈছে, তোমালোকে ইয়াত কমা এটা দি ল'বা। ইয়াত তোমালোকে এটা কমা দি ল'বা এইখিনিতে। মহ, গাহৰি আদিয়ে বোকা লিটি লোৱা খাল। মানে মহে য'ত খালত বোকা লিটি থাকে সেই খালটোক আমি কি বুলি কওঁ, ঘুলি বুলি কওঁ। ইয়াৰ পিছত তোমালোকৰ নেক্সট কি দিছে, নিৰ্মল মানে চাফা আৰু শীত মানে হৈছে উপকাৰ। শীত কৰা মানে উপকাৰ কৰাটোকে আমি শীত কৰা বুলি কওঁ। ইয়াৰ পিছত তোমালোকৰ নেক্সট 4 নম্বৰ প্ৰশ্নবিলাক চোৱা। কবিতাটিৰ মূল ভাৱ লিখা। কবিতাটিৰ মূল ভাৱ লিখিবলৈ কৈছে। তোমালোকে কবিতাটোৰ মূল ভাৱ কিদৰে লিখিবা চোৱা। কবি নীলমণি ফুকনদেৱে সঞ্চয় কবিতাটোৰ মাজেৰে সঞ্চয়ৰ প্ৰকৃত উদ্দেশ্যৰ ওপৰত ব্যাখ্যা কৰিছে। তেওঁ সঞ্চয়ৰ ওপৰত প্ৰকৃত ব্যাখ্যা কৰিছে। ইয়াত তেওঁ কৈছে, মাটি সঞ্চয় কৰিলে সেই মাটি কোনেও একো কামত ব্যৱহাৰ কৰিব নোৱাৰে। সেই মাটি এনেই পৰি থাকে। গতিকে তোমালোকে সেই মাটি কিছু এনেই পৰি থাকে। সেইদৰে কৃপণে কৰা ধনৰ সঞ্চয় কোনো কামত নাহে। ইয়াত চোৰৰহে চকু পৰে। ইয়াত চোৰৰ চকু পৰে বুলি কৈছে। কিন্তু মৌ-মাখিয়ে সঞ্চয় কৰে নিজৰ পোৱালিৰ খোৱাবৰ বাবে। কিন্তু মৌ সঞ্চয় কৰে নিজৰ পোৱালি খোৱাবৰ বাবে। কিন্তু মানে আনহাতে সেই মৌ
ৰস মানুহেও খায় আৰু সেই ৰস মানুহেও খাব পাৰে। এই কথাষাৰ মানুহৰ ক্ষেত্ৰতো খাটে। যি সঞ্চয়ৰ দ্বাৰা মানুহৰ হিত সাধন হয় মানে উপকাৰ হয় তেনে হয় তাক প্ৰকৃত সঞ্চয় বোলে। কবিতাটোৰ মতে উই পোকে সঞ্চয় কৰা শুকান মাটি আৰু মৌ মাখিয়ে প্ৰস্তুত কৰা মৌ জোলৰ সঞ্চয়ৰ মাজৰ পাৰ্থক্য থকাৰ নিচিনা কৃপণ আৰু জ্ঞানীৰ সঞ্চয়ৰ মাজত বহুতো পাৰ্থক্য আছে। যি সঞ্চয়ৰ দ্বাৰা নিজৰ লগতেই সমাজৰ হিত সাধন হয় তেনে সঞ্চয়ক আমি প্ৰকৃত সঞ্চয় বুলি কোৱা হয়। কবিয়ে এইখিনি কথাই ক'বলৈ বিচাৰিছে, গতিকে তোমালোকে মূল ভাৱটো ইমানলৈকে লিখিব পাৰিবা। ইয়াৰ পিছত নেক্সট তোমালোকৰ কি দিছে চোৱা, 5 নম্বৰ প্ৰশ্ন। কি কৰিলে প্ৰকৃত সঞ্চয় হোৱা বুলি কবিতাটিত কোৱা হৈছে? তোমালোকে লিখিবা, যি সঞ্চয়ৰ দ্বাৰা নিজৰ লগতেই আনৰ হিত সাধন হয়, মানে নিজৰ হিত সাধন হ'ব লাগিব, লগতে আনৰো হিত সাধন হয়, সেই সঞ্চয়ক আমি প্ৰকৃত সঞ্চয় বুলি কোৱা হয়। গতিকে তোমালোকে এইটো যিদৰে মই লিখিছোঁ তোমালোকে সেইদৰে লিখিবা, এবাৰ লিখি ল'বা বহীত, তাৰপিছত তোমালোকে উত্তৰবিলাক কৰিবলৈ মুখস্থ কৰিবা। জ্ঞানৰ সঞ্চয়ে পোহৰ বিলাই মনৰ নেদেখা কুণ্ঠিবোৰত। কুণ্ঠি শব্দটোৰ সাধাৰণত নাৱৰ খোটালিৰ বুজায়। কবিতা ফাঁকিত থকা কুণ্ঠি শব্দটোৰে কিহৰ খোটালি বুজাইছে? মানে এনেই নাৱৰ খোটালি বুজায়, কিন্তু কবিতাটোত কিহৰ খোটালি বুজাইছে? গতিকে তোমালোকে লিখিবা, কবিতাত ফাঁকিত উল্লেখ থকা কুণ্ঠি শব্দটোৰ দ্বাৰা কবিয়ে মানুহৰ মনৰ ভিতৰত খোটালি বুজাইছে। মানে মানুহৰ মনৰ ভিতৰত যিবিলাক খোটালি থাকে সেই খোটালিবিলাকৰ কথা বুজাইছে। ইয়াৰ পিছত তোমালোকৰ উত্তৰ দিয়া সৰু সৰুকৈ দিছে। তোমালোকৰ প্ৰশ্ন দিছে, প্ৰথমটো, উয়ে কি সঞ্চয় কৰে? আমি সকলোৱে জানো যে উয়ে কি কৰে, কি সঞ্চয় কৰে? উয়ে মাটি সঞ্চয় কৰে। মৌ মাখিৰ সঞ্চয়ৰ ফলত কি বৰ্ষণ হয়? মৌ মাখিৰ সঞ্চয়ৰ ফলত আমাৰ কি হয়? মৌ মাখিৰ সঞ্চয়ৰ ফলত মধু বৰ্ষণ হয়, মানে মধুৰ বৰ্ষণ হয়। ইয়াত তোমালোকৰ তাৰপিছত নেক্সট তোমালোকক 10 নম্বৰ প্ৰশ্ন দিছে, উইৰ সঞ্চয়ৰ ফলত কি হয়? উইৰ সঞ্চয়ৰ ফলত কৰকৰা মাটি জমা হয়। মনত ৰাখিবা, উইৰ সঞ্চয়ৰ ফলত কৰকৰা মাটি মানে টান মাটি, শুকান মাটি জমা হয়। জ্ঞানৰ সঞ্চয়ে মনৰ নেদেখা কুণ্ঠিবোৰত কি বিলায়? জ্ঞানৰ সঞ্চয়ে মনৰ নেদেখা কুণ্ঠিবোৰত পোহৰ বিলায়। জল ক'ত সাঁচি থ'লে নিৰ্মল নহয়? জল ক'ত সাঁচি থ'লে নিৰ্মল নহয় বুলি কৈছে? লিখিবা তোমালোকে, জল সোণৰ পাত্ৰত সাঁচি থ'লেও নিৰ্মল নহয়। মানে জল যদি তোমালোকে সোণৰ পাত্ৰটো যদি থৈ দিয়া তেতিয়াও কেতিয়াও কি নহয়? নিৰ্মল নহয়। কবিতা ফাঁকি পঢ়া আৰু উত্তৰ দিয়া। পুণ্যতয়া গংগাজল সাঁচি থ'লে হয় শান্তিয়নী পবিত্ৰ জল। পুণ্যতয়া শব্দটোৱে কি বুজাইছে? ইয়াতে আৰু গংগাজল সাঁচি থ'লে কি হয় এই কথাষাৰ লিখিবলৈ কৈছে। গতিকে তোমালোকে লিখিবা, পুণ্যতয়া শব্দটোৱে পবিত্ৰ পানী থকা নদীক বুজাইছে। গংগাজল সাঁচি থ'লে সেই জল শান্তিয়নী পৰা পবিত্ৰ জল হয় বুলিছে। আৰু গংগাজল যদি আমি সাঁচি থওঁ সেই জল পবিত্ৰ জলেই হৈ থাকে বুলি কৈছে। ইয়াৰ পিছত তোমালোকে নেক্সট প্ৰশ্নটো চাবা, সাঁচি থোৱাকে সঞ্চয় নকয় যদি তাৰ হিত সাধন নহয়। মানুহে সঞ্চয় কৰিব লাগে, কিন্তু সেই সঞ্চয়ৰ ইয়াৰ উত্তৰ লিখিবলৈ কৈছে। গতিকে তোমালোকে মানুহে সঞ্চয় কৰিব লাগে, সেই সঞ্চয়ৰ দ্বাৰা উপকাৰো হ'ব লাগিব। যি সঞ্চয়ৰ দ্বাৰা অপকাৰ হয় তাক সঞ্চয় বুলি ক'ব নোৱাৰি। যেনেকৈ উয়ে মাটি সঞ্চয় কৰে, কিন্তু সেই মাটি কোনো কামত ব্যৱহাৰ নহয়, সেইদৰে মানুহে সঞ্চয় কৰিলে সেই সঞ্চয় কিবা কামত ব্যৱহাৰ কৰিব পাৰিব লাগে। ইয়াত তোমালোকৰ দিছে এইবাৰ, বাওঁফালে থকা শব্দবোৰ সোঁফালৰ বিপৰীত অৰ্থত শব্দবোৰ লগত মিলাই লিখা। ইয়াত দিছে তোমালোকৰ অসাধু। অসাধু হ'লে তোমালোকে কি হ'ব তোমালোকে গম পাইছা। ইয়াত মই প্ৰশ্নটো দেখিছোঁ, ইয়াত অসাধু বিয়য় দিছে, পোহৰ দিছে সাধু, জ্ঞান দিছে আন্ধাৰ, নেদেখা মানে অজ্ঞান, আৰু হিত মানে হৈছে মলিয়ন, আৰু দেখা অহিত। গতিকে তোমালোকে ইয়াৰ শব্দ অৰ্থবিলাক মই মিলাই দিছোঁ, ভালদৰে মন কৰিবা। অসাধু থাকিলে তোমালোকে সাধু লিখিবা, পোহৰ থাকিলে তোমালোকে আন্ধাৰ, তাৰ বিপৰীত অৰ্থ মানে তাৰ ওলোটা শব্দটো। জ্ঞান মানে হৈছে অজ্ঞান, নেদেখা মানে হৈছে দেখা, হিত মানে হৈছে অহিত। এইখিনি আছিলে তোমালোকৰ বিপৰীত শব্দ অৰ্থ। ইয়াৰ পিছত তোমালোকৰ দিছে 10 নম্বৰ প্ৰশ্নটো চাবা, খাই কৰি বাই থৈ উঠি এই সমাপিকা ক্ৰিয়াপদকেইটাৰ ব্যৱহাৰ কৰি একোটাকৈ বাক্য ৰচনা কৰা। ইয়াত দিছে খাই। তোমালোকে খাইৰে কি বাক্য ৰচনা কৰিবা চোৱা। ৰাজুৱে ৰুটি খাই বজাৰলৈ গ'ল।
ৰাজুৱে ৰুটি খাই বজাৰলৈ গ'ল। তোমালোকে এনেকৈও লিখিব পাৰিবা, অন্য ধৰণেও লিখিব পাৰিবা। ইয়াৰ পিছত তোমালোকে চাবা কৰি, মানে নিকিতাই ঘৰৰ কাম কৰি সেই স্কুললৈ যায়, মানে কৰি দিছে, কৰি দি লগা এটা বাক্য ৰচনা বনাব লাগে। নিকিতাই ঘৰৰ কাম কৰিহে স্কুললৈ যায়, এইদৰে তোমালোকে লিখিব পাৰিবা। বাই, সিহঁতে হাল বাই উঠি ভাত খালে, সিহঁতে হাল বাই উঠি ভাত খালে, এইদৰে লিখিব পাৰিবা। থৈ, তুমি জলপানখিনি থৈ ঘৰলৈ আহিবা, মানে তুমি জলপানখিনি থৈ ঘৰলৈ আহিবা। তাৰপিছত উঠি, গছত উঠি ডালবোৰ ভালদৰে কাটিবা। ইয়াত তোমালোকে দিছে উঠি বাক্য ৰচনা কৰি আছে, গছত উঠি ভালদৰে তোমালোকে ডালবোৰ কাটিবা। কবিতাটোৰ পৰা 5টা ক্ৰিয়াপদ বাছি ওলোৱা। সৰে, বাঢ়ে, বিলাই, থলে আৰু হয়। ইয়াত তোমালোকে কবিতাটিৰ পৰা 5টা ক্ৰিয়াপদ বাছি ওলোৱা দিছে, গতিকে তোমালোকে কবিতাটোৰ পৰা 5টা শব্দ মই বাছি দিছোঁ তোমালোকক। উত্তৰকেইটা তোমালোকে ইয়াতে লিখাই দিছোঁ, গতিকে ভালদৰে মন কৰিবা। উত্তৰকেইটা হৈছে তোমালোকৰ এইকেইটা, সৰে, বাঢ়ে, বিলাই, থলে আৰু হয়। এইকেইটা হৈছে তোমালোকৰ ইয়াৰ 5টা শব্দ, গতিকে তোমালোকে 5টা শব্দ এইদৰে লিখিব পাৰিবা। ইয়াৰ পিছত নেক্সট তোমালোকে চাবা কবিতাটিৰ পৰা যুক্তাক্ষৰ থকা 5টা শব্দ বিচাৰি তাত থকা যুক্তাক্ষৰ কেইটাৰে একোটাকৈ আন শব্দ লিখা। যেনেকৈ তোমালোকৰ কিতাপত দিছিলে, ইয়াত দিছে তোমালোকৰ পবিত্ৰ। এই পবিত্ৰ লগাই তোমালোকে কি কৰিব লাগে, পবিত্ৰ লগাই তোমালোকে শব্দ অৰ্থ লিখিব লাগে। গতিকে তোমাৰ পবিত্ৰ লিখিলা নহয়, ইয়াৰ পিছত তোমালোকে ত্ৰ লগাই এটা শব্দ লিখিব লাগে, অপবিত্ৰ লিখিব পাৰিবা। ইয়াৰ পিছত জ্ঞান লিখিলা নহয়, তোমালোকে জ্ঞান মানে জ্ঞ লগাই তোমালোকে এটা লিখিবা, অজ্ঞান লিখিব পাৰিবা। তাৰপিছত তোমালোকে শান্তি নিটো তোমালোকে শান্তি লিখিব পাৰিবা। ঠিক তেনেকৈ আৰু কি পাত্ৰ, ইয়াৰ পিছত তোমালোকে কি লিখিবা, পাত্ৰটো কেনেকৈ লিখিব পাৰিবা, পাত্ৰ, পাত্ৰটো তোমালোকে ছাত্ৰ বুলি লিখিব পাৰিবা, ছাত্ৰ। অন্যতয়া মানে তোমালোকে অন্য লিখিব পাৰিবা। এইদৰে তোমালোকে শব্দ অৰ্থবিলাক মিলাই লিখিবা। মই এবাৰ লিখি দিছোঁ, তোমালোকে এইবিলাকেও লিখি ভালদৰে মনত ৰাখিলেই হ'ল। ইয়াৰ পিছত তোমালোকে নেক্সট চাবা 13 নম্বৰ প্ৰশ্নটো কি দিছে তোমালোকৰ, মৌ মাখিৰ দৰে আন বহুতো কীট পতংগই অলেখ পৰিশ্ৰম কৰি ভৱিষ্যতৰ বাবে খাদ্য বস্তু সংগ্ৰহ কৰে। তুমি জনা তেনে এবিধ কীট পতংগৰ বিষয়ে 5টা বাক্য লিখিবলৈ কৈছে। গতিকে মই 5টা বাক্য লিখি দিছোঁ, তোমালোকে বেলেগো লিখিব পাৰিবা। ইয়াত দিছে তোমালোকৰ মৌ মাখিৰ দৰে ভৱিষ্যতৰ বাবে খাদ্য বস্তু সংগ্ৰহ কৰি ৰখা এবিধ উল্লেখযোগ্য উদাহৰণ হ'ল পৰুৱা। পৰুৱা তোমালোকে সকলোৱে দেখিছা, পৰুৱাই কি কৰিব পাৰে চোৱা। পৰুৱা হ'ল এবিধ সৰু প্ৰাণী। তোমালোকে পৰুৱাৰ বিষয়ে লিখিব যেতিয়া যাবা, পৰুৱা হ'ল এবিধ সৰু প্ৰাণী। পৰুৱাই নিজৰ শৰীৰৰ ওজনতকৈ 3 গুণ ডাঙৰ বস্তু কঢ়িয়াই নিব পাৰে। আৰু পৰুৱাটো যিমান ডাঙৰ থাকে, তাৰ শৰীৰৰ ওজন যিমান থাকে, তাতকৈ 3 গুণ বস্তু ডাঙৰ উঠাই লৈ যাব পাৰে। পৰুৱাই মাটিৰ ভিতৰত থাকে, আৰু পৰুৱাই কৈছে মাটিৰ ভিতৰত থাকে, এইটো লিখিব পাৰিবা। পৰুৱা নোৱাৰাৰ কাম একেলগে মিলি কৰে। আৰু পৰুৱাই যদি কোনো কাম এটা একেলগে অকলে কৰিব নোৱাৰে, তেওঁলোকে ঢেৰ পৰুৱা একেলগে মিলি তেওঁলোকে কৰিব পাৰে। পৃথিৱীত বিভিন্ন জাতৰ পৰুৱা পোৱা যায়, আৰু পৃথিৱীত বিভিন্ন জাতৰ পৰুৱা পোৱা যায়। গতিকে 5টা বাক্য লিখিবলৈ কৈছে, গতিকে মই 5টা বাক্য লিখিছোঁ। তোমালোকে আৰু লিখিব পাৰিবা। পৰুৱাৰ মানে শক্তি বেছি থাকে, এইদৰে তোমালোকে লিখিব পাৰিবা। ইয়াৰ পিছত তোমালোকে 14 নম্বৰ প্ৰশ্ন চাবা এইবাৰ। কৃপণে সঞ্চয় কৰা ধন অথলে যায়, কিন্তু সৎ লোকে সঞ্চয় কৰা ধনেৰে সমাজত হিত সাধন হয়। এই বিষয়ে দলত আলোচনা কৰা। তোমালোকে দলত আলোচনা কৰি লিখিবলৈ কৈছে, কিন্তু মই তোমালোকক উত্তৰটো লিখিয়ে দিছোঁ, গতিকে এবাৰ চাই ল'বা। কৃপণে সঞ্চয় কৰা ধন কাৰো কামত নাহে। কৃপণে আনৰ উপকাৰ বাবে এটকাও খৰচ কৰিব নোখোজে। কৃপণে সঞ্চয় কৰা ধন কাৰো কামতো নাহে, আৰু কৃপণে আনৰ উপকাৰৰ বাবে এটকাও খৰচ কৰিব নোখোজে। আনকি নিজৰ বাবেও খৰচ নকৰে, আৰু তেওঁ নিজৰ বাবেও খৰচ নকৰে। সেইবাবে তেওঁ নিজে উপভোগ কৰিব নোৱাৰে। টকা পইচাবিলাক তেওঁ নিজে উপভোগ কৰিব নোৱাৰে, কিন্তু সৎ লোকে নিজৰ লগতে আনৰ উপকাৰৰ কাৰণে চিন্তা কৰে। সেইবাবেই তেওঁলোকে নিজৰ সঞ্চয় নিজৰ লগতে আনৰ হিত সাধন কৰে। গতিকে এইখিনি আছিলে তোমালোকৰ পাঠভিত্তিক প্ৰশ্ন। এই প্ৰশ্নবিলাক তোমালোকে যদি ভালকৈ কৰিব পাৰা, পৰীক্ষাত তোমালোকে পূৰা 100ৰ ভিতৰত 100 নম্বৰ পাবলৈ সক্ষম হ'বাই। গতিকে তোমালোকৰ প্ৰশ্ন ইয়াতে শেষ হ'ল।
আৰু তোমালোকে ভিডিঅ'ত তোমালোকৰ আজিলৈ মই তোমালোকৰ ভিডিঅ'টো সমাপ্ত কৰিব বিচাৰিছোঁ। যদি তোমালোকে মোৰ ভিডিঅ'বোৰ চাই উপকৃত হ'ব পাৰিছা তেতিয়াহ'লে মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা। আজিলৈ তোমালোকক ইমানতে এৰিছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।